हाय हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल और সকলোকে গুড মৰ্নিং আৰু আজি আমি যাবলৈ ওলাইছো গুৱাহাটীৰ পৰা কিবা বঙাইগাঁও তো সেইনাখনটো মিণ্টু ভাই গ'ল আৰু মিণ্টু ভাই কিহৰ কাৰণে গ'ল সেইখিনি কোৱা নহ'ল ভিডিঅ'ত কাৰণ অলপ ফুটেজ ডিলেট হৈ গ'ল তাৰপিছত এটা কৈ দিছো মিণ্টু ভাই কিবা বৰ্তাৰ ছোৱালীৰ কিবা আছে বিয়া আছে ডিসেম্বৰ 1 তাৰিখে মানে মিণ্টু ভাইৰ ভণ্টিৰ বিয়া আছে তো তাতে যাব লাগে আমি গোটেইকেইটাই তো আমি দুজন আজি বাইক লৈ ওলাম এতিয়া ওলাম আৰু এটা কেইটা বাজিছে এতিয়া 8টা বাজিব হ'ল আৰু 8:30 মান আমি ইয়াৰ পৰা ওলাম তো আজি ডাইৰেক্ট বঙাইগাঁও নাযাওঁ মাজত গোৱালপাৰ ৰখিব পাৰোঁ আমি আজি ৰাতিটো অলপ কাম আছে তাত সেইখিনি কৰি কিনে তাৰপিছত নেক্সট বঙাইগাঁও যাম তো আজি তাত গৈ কিনে কি কৰোঁ গোৱালপাৰত কি কৰোঁ সেইখিনি চব দেখাই আছোঁ তাৰপিছত ভিডিঅ'টো চাই থাকিব টোটেল আমি এতিয়া বাইক লৈ কভাৰ কৰিব লাগিব 128 কিলোমিটাৰ আজি 128 কিলোমিটাৰ এতিয়া যামগে দুজনে বাইক লৈ কিনে তাৰপিছত তাত আজি কি কৰোঁ কি নকৰোঁ কাৰ ঘৰত যাওঁ দেখামগে তাৰপিছত মেবি আজি আমাৰ পেহী আছে পেহীৰ ঘৰত থাকিব পাৰোঁ তাত চাই লওঁচোন কি হয় আজি আমি টোটেল 128 কিলোমিটাৰ কভাৰ কৰিম এতিয়া 3 ঘণ্টাৰ ৰাস্তা হয় লাহে লাহে গৈ থাকিম আৰু চাওঁ কিমান দেৰি কভাৰ কৰিব পাৰোঁ তাৰপিছত আজি তাত থাকি আজি এইটো ভিডিঅ' পাই যাব আজি ব্লগ আহি যাব এটা গধূলালৈ এতিয়া 8টা বাজিছে এটা ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ মই ব্লগটো গধূলা ভিডিঅ' আপলোড হৈ যাব তাৰপিছত আপোনালোকে যি কৰিব লাগে সেইখিনি কৰি দিব তাৰপিছত নেক্সট ভিডিঅ' কালি আকৌ তাৰ পৰা গোৱালপাৰাৰ পৰা বঙাইগাঁও যাম সেইখিনি কভাৰ কৰিম তাৰ ঘৰ যাম সেইখিনি কভাৰ কৰিম মিণ্টু ভাইৰ ঘৰ চৰ এয়া চব দেখাওঁ কি কৰোঁ কি নকৰোঁ চাবগৈ আৰু ডিচেম্বৰ 1 তাৰিখে বিয়া আছে সকলোকে মই ইনভাইট কৰিছোঁ মোৰ ফালৰ পৰা মোৰ ভিডিঅ' যোনসকলে চাই তো সকলোৱে আহিব বঙাইগাঁও কমেণ্ট যদি কোনোবা একদম ইজিলি আহিব চেষ্টা কৰে মোক কমেণ্টত মেছেজ কৰিলে হ'ল মই এড্ৰেছ পৰা দি দিম তাত আৰু আহিব পাৰে ধুনীয়াকৈ যোনসকল গোৱালপাৰাৰ পৰা আছে সেইখিনি বহুত ওচৰ হ'ব বঙাইগাঁৱৰ পৰা যোনসকল আছে মোৰ ছাবস্ক্ৰাইবাৰ সেইখিনি বহুত ওচৰ হ'বগৈ আৰু আশা ৰাখিছোঁ সকলোৱে যাতে ভিডিঅ'টো চাই শেষলৈ আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিয়ে তো আমি অল ছেট জেকেট লগালোঁ বেগ চেগ ল'লোঁ আৰু এইফালে দৰ্জা লক কৰি আছোঁ তাৰপিছত আমি ইয়াৰ পৰা ওলাওঁ তাৰপিছত ডাইৰেক্ট ৰাস্তাত লগ পাই আছোঁ ক'ত কি কৰোঁ কি নকৰোঁ ডাইৰেক্ট ক'ত ৰখোঁ নৰখোঁ আৰু চাবলগীয়া অলপ জেগা থাকিব পাৰে সেইখিনি দেখাই যাম একেবাৰে যোৱাতে ঠিক আছে আমি মেইন হাইৱে উঠি গ'লোঁ মেইন হাইৱেৰ পৰা গৈ আছোঁ আৰু এতিয়া চাই থাকোঁ এইটো পাই গ'লোঁ ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি যোনখন জালুকবাৰীত আছে তাৰপিছত এতিয়াতো বাহিৰৰ পৰা দেখাই আছোঁ কেতিয়াবা আহিম মই ভালকৈ একদম ভিতৰৰ পৰা দেখাবলৈ কাৰণে এইটো আগফালৰ পৰা চাই লওক ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি নেক্সট আহিম ব্লগ বনাব আমি জালুকবাৰী পাৰ হ'লোঁ আৰু এতিয়া গৈ থাকোঁ মজাকৈ ইয়াত দুৰ্ঘটনা এটা ঘটিলে চাইকেল এটাক মাৰি দিলে স্কুটিৱালা লেডিজ মানুহ আছিলে হেনো বুলি কৈছে তো তাক চাগে মেবি লৈ গ'ল হস্পিটেল দেখি নাপালোঁ কিন্তু ইয়াত নাই এতিয়া কিন্তু ইয়াত ৰাউণ্ড হৈ আছে আৰু যোনটো বেছিকৈ দুখ পালে তাক লৈ গৈছে হস্পিটেলত ইয়াত SSC এক্সাম চলি আছে একম টাৱাৰ গুৱাহাটীত মোৰো আছে ডিচেম্বৰ 14 তাৰিখে আজি একো নকৰোঁ আৰু যেতিয়া আহিম তেতিয়া ভালকৈ ভিডিঅ' বনাই দেখাম মই আমি 6 বাৰ আহি গ'লোঁ আৰু এতিয়া অলপ ইয়াতে কিবা কিবি নাস্তা কৰিলোঁ কৰি কিনে তাৰপিছত আকৌ ইয়াৰ পৰা ওলাম লগভগ আমি কেন ক'ব গ'লোঁ 70 কিলোমিটাৰ আমি আহিলোঁ গুৱাহাটীৰ পৰা আৰু 70 কিলোমিটাৰমান আছে তো ইমানখিনি গ'লোঁ গৈ কিনে দেখাই আছোঁ আৰু ৰাস্তাত একো নেদেখা আৰু এতিয়া ডাইৰেক্ট য'ত যাই আছোঁ তাতে দেখামগৈ চিধা আৰু এতিয়া কিবা এটা খাই লওঁ বহুত ভোক লাগিছে ৰাতিপুৱা একো খাই অহা নাই তো চাই থাকক ভিডিঅ'টো আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া ইয়াৰ পৰা আকৌ ডাইৰেক্ট নেক্সট ডেষ্টিনেশ্যনতে ৰখিম আৰু চিধা আৰু ক'তো ৰখি নকৰোঁ আৰু ৰখিবলগীয়া হ'লে মানুহ আপডেট পায়ে থাকিব বাৰু খোৱা লোৱা হৈ গ'ল পেট ফুল এতিয়া যাব পাৰে আৰু বিন্দাছ এতিয়া মই চলাম আধা দূৰ সি চলালে এতিয়া মই চলামগৈ অলপ চাই লওক
আমাৰ ব্লগাৰে বোলে ফটো মাৰে বোলে ড্ৰাইভাৰ দি ৰখিলোঁ। জাগাখিনি বহুত ভাল লাগিছে আৰু চাবলৈ ইমান আৰু বহুত ঠাণ্ডা হৈছে মানে পূৰা হাত একদম মানে কিবা ঠাণ্ডা পূৰা বাইক চলাই কেনেকুৱা লাগিছে। তাৰপিছত গুৱাহাটীৰ পৰা বহুত ভিতৰত আহি পাই গ'লোঁ আমি, গাঁও এৰিয়া এণ্ট্ৰি হৈ গ'লোঁ মানে। তো এতিয়া পূৰা কুঁৱলী বহুত ঠাণ্ডা মানে ৰ'দ অলপো ৰ'দ নাই আৰু জেগাখিনি চাওক না পূৰা এনেকুৱা মজা। এয়া হে বছ আমাৰা জেগাখিনি চাওক আৰু ইয়াৰ হাতী চাতী ওলাই বুলি গম পাইছোঁ, নাজানো আৰু ই আহি থাকে মাজে সময়ে। তো হাতী লগ নাপালে হ'ল, ভালে ভালে ওলাম আৰু। তো এটা ফটো মাৰিম বুলি ৰখিলোঁ, জেগাখিনি বহুত ভাল লাগিছে মোক। সেইকাৰণে আপোনালোকে ক'বচোন জেগাখিনি কেনেকৈ লাগিছে। আৰু পূৰা কুঁৱলী। এতিয়া দিনৰ কেইটা বাজিছে? দিনৰ 11টা বাজিছে, কাৰেক্ট 11টা বাজিছে। কিন্তু পূৰা কুঁৱলী কেনেকুৱা আছে ইয়াত, পূৰা ঠাণ্ডা। কৈ দিয়ক কিবা এটা ভিডিঅ'টোৰ বিষয়ে কোৱা আকৌ। কি ক'ম তেওঁ ক'ত গৈ আছ আজি? হা আৰে শৰ্মা গই কা? হা ই লাজ পাইছে বোলে। তো জেকেট চেকেট পূৰা লগাই লৈছোঁ, পূৰা ঠাণ্ডা বহুত ঠাণ্ডা একদম মানে হাত কিবা হৈ গৈ আছে। তো সেইটো কাৰণে জেকেট চেকেট লগাই গৈ আছে। আকৌ না কিবা এটা কি ক'ম ভিডিঅ'টো চাই থাকিব কিবা এটা। লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি আছে ল'ৰা, ছাপোৰ্ট কৰক প্লিজ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি ৰংজুলি বোলে ঠাই এটাত আছোঁ, ৰখি আছোঁ অলপ দেৰি মানে। তো বহুত মানে বাইক চলাই একদম পূৰা একদম টিকা একদম কিবা হৈ গৈছে, নাই নোৱাৰে ইমান মানে অভ্যাস নাই ন বাইক চলোৱা ইমান কিবাকৈ। তো সেইটো কাৰণে ইয়াত অলপ দেৰি ৰখিলোঁ, 10-15 মিনিটমান ৰখি কিনে তাৰপিছত আৰু লাহে লাহে যাত্ৰাটো আৰম্ভ কৰিম আৰু। কি আছে ৰংজুলি 12টা বাজিব আৰু 20 মিনিট আছে, আৰু বেছি নাই চাগে সময়। 12:30 মানলৈকে পাই যাব লাগে মোৰ ডাউট। ইমান আগত অহা নাই মই, এবাৰ ফাৰ্ষ্ট টাইমহে আহি আছোঁ ইফালে। তো চাওঁচোন কি হয়। আৰু মানে পূৰা বেছি বাইক চলাব নোৱাৰোঁ, অভ্যাস নাই ন, বেছি লাহে লাহে চলাই থাকোঁ। আকৌ বহুত দূৰ জাৰ্ণি কৰাটো মোৰ দ্বাৰা নহ'ব বাইকেদি, অভ্যাস নাই যেতিয়া। সেইটো কাৰণে অলপ দেৰি ৰখি লৈছোঁ ইয়াত। ঠাণ্ডাও লাগি গৈছিলে বাইক চলাই এই মাজৰ ৰাস্তাখিনি পূৰা কুঁৱলী। এতিয়া ৰ'দ আছে যেতিয়া অলপ ইয়াতে ৰখি দিছোঁ। আৰু এইফালে চাওক না পূৰা গাঁও মানে পথাৰ সোমালোঁ আৰু আমি পথাৰ। দেখি নাপায়, বেক কেমেৰাৰ পৰা দেখাই আছোঁ ৰ'ব। এইটো পূৰা কিবা আৰু ধুনীয়া জেগা লাগিছে, কিন্তু চব পথাৰ আছে আৰু নিজৰ গাঁৱৰ নিচিনা লাগিছে। এতিয়া গুৱাহাটী চিটিৰ পৰা বাহিৰত আহি বহুত ভাল লাগে গুৱাহাটী চিটিতকৈ গাঁও জেগাটো। চাই লওক চবপিনে পথাৰে আৰু গোটেই ধান পকিছে আৰু চবপিনে পথাৰ। তো গাইজ হৈ গ'ল। এতিয়া অলপ ভাল লাগিছে গাটো। তো ইয়াৰ পৰা ওলাম আৰু হেলমেট গিৰি কিনে হেলমেট ভাঙি গ'ল, এইটো পূৰা ফাটি গ'ল। তো এতিয়া নতুন এটা হেলমেট আকৌ ল'ব লাগিব। তাৰপিছত গৈ থাকোঁ, আৰু 30 কিলোমিটাৰ আছে জাৰ্ণিটো। বলক গৈ থাকক। হেল্ল' দোস্ত, তো আমি আহি পাই গ'লোঁ পেহীৰ ঘৰ। তাৰপিছত ভাবিজিক লগ পালোঁ, কিন্তু ভাবিজি মানে কেমেৰাত আহিবলৈ লাজ কৰি আছে, তো সেইটো কাৰণে উঠাবলৈ নোৱাৰিলোঁ। তো একো নাই বাৰু, আহিলোঁ, ফ্ৰেছ হ'লোঁ, ভাত খালোঁ। এতিয়া অলপ ৰেষ্ট লৈ ল'ম। তাৰপিছত ভিডিঅ'টো আজি মই ইমানখিনিতে এণ্ড কৰিম। তো কালি ৰাতিপুৱা আকৌ ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ব বঙাইগাঁৱলৈ। আৰু ইয়াত পেহী ঘৰত আহি পালোঁ, কিন্তু পেহী নাই, পেহী তাত অলৰেডি গ'ল আৰু বিয়া ঘৰত মানে। তো তাত গৈ কিনে চবক লগ পাম, সেইটো তাত কোন আহিছে, আমাৰ ফেমিলি কিমান আছে কি নাই, সেইখিনি চব কথা তাত জনামগৈ। আৰু বিয়াৰ কি নীতি নিয়ম হয় আমাৰ মুছলিম অসমীয়া মানুহৰ, তো সেইখিনি আমি দেখাব চেষ্টা কৰিম পূৰা একদম যেনেকৈ যি হয় সেইখিনি চাব পাৰিব ভিডিঅ'ৰ জৰিয়তে। আৰু আকৌ ৰাতিপুৱা লগ পাই আছোঁ কৃষ্ণাই গোৱালপাৰা টু বঙাইগাঁও যাত্ৰা বাইকৰ পৰা। তেতিয়া সেইখিনি আজি ইয়াতে ৰেষ্ট লৈ ল'ম। আজি অলপ কাম আছে মানে কিবাকিবি, সেইখিনি শেষ কৰি ল'ব দাদাৰ কাম আছে। তো সেইখিনি শেষ কৰাৰ পিছত আজি নাযাওঁ, আজি ইয়াতে থাকি দিম। তাৰপিছত কালি ৰাতিপুৱা ইয়াৰ পৰা আকৌ নেক্সট ডাইৰেক্ট ঘৰত যাম, ঘৰত দেখাম কোনে আছে তাত
আমাৰ গোটেই ফেমিলি আহি গ'ল অলৰেডি তাত বিয়া ঘৰত অকল আমি দুজন থাকি বাকী আছোঁ মানে যাবলৈ কাৰণে মোৰ কলেজ আছে আৰু ইয়াৰ ডিউটি আছিলে কাৰণে যাব পৰা নাছিলোঁ তো ঠিক আছে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ তেন্তে ভিডিঅ'টো ভাল লাগিছে যেতিয়া লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই